বিশ্বত এই মুহূৰ্তত কৰোনা ভাইৰাছ কোভিড অথবা অমিক্ৰনক লৈ বিভিন্ন চিন্তাৰ চৰ্চা চলি আছে। কিন্তু ইয়াৰ মাজতেই বিশ্ববাসীক শংকিত কৰিব পৰা এক নতুন ভয়ানক খবৰ আহিছে। এবিধ নতুন প্ৰকাৰৰ ভাইৰাছক লৈ এতিয়া হাহাকাৰ লাগিছে বিশ্বত। কাৰণ চীনৰ বৈজ্ঞানিকে বিশ্ববাসীক পুনৰ সকীয়াই দিছে। উহানৰ বিজ্ঞানীয়ে কোভিডক লৈ নতুন জৰুৰী বাৰ্তা দিছে বিশ্ববাসীক। এই বিজ্ঞানীয়ে কৈছে এইবাৰ বিশ্বত আগমন ঘটিব পাৰে নিউ কভৰ। চীনা বৈজ্ঞানীয়ে দাবী কৰিছে নিউ কভ যথেষ্ট ঘাতক, কিয়নো তিনিগৰাকী আক্ৰান্তৰ মাজত এজনৰ মৃত্যু হয় এই নিউ কভ কোভিড ভাইৰাছত। উল্লেখযোগ্য যে এই নিউ কভ ধৰাত পৰিছে দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাত থকা একাংশ পাগলী দেহত ধৰাত পৰিছে এইবিধ নিউ কভ কোভিড ভাইৰাছ। কিন্তু বৈজ্ঞানিকজনে দাবী কৰিছে যিকোনো মুহূৰ্তত এই বাদুলিৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে এই নতুন কোভিড নিউ কভ ভাইৰাছ। কিন্তু যদিহে মানৱ শৰীৰলৈ নিউ কভ বিয়পি পৰে তেন্তে ই পৃথিৱীৰবাসীৰ বাবে এক ভয়ংকৰ বাৰ্তা দিব। উল্লেখযোগ্য যে এই নিউ কভ নতুন ভাইৰাছ নহয়। 2012 আৰু 2015 চনত মধ্যপ্ৰাচ্যত ধৰাত পৰা কৰোনা জ্বৰৰ পৰা ইয়াৰ যথেষ্ট সাদৃশ্য আছে। উল্লেখযোগ্য যে 2019 চনৰ পৰাই চীনৰ উহানত আৰম্ভ হৈছিল কোভিড-19। আজিৰ দ্বিতীয়টো ব্ৰেকিং নিউজ হৈছে জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড, 3 শিশুসহ 4 জনৰ মৃত্যু। জয়পুৰত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত মৃত্যু হয় প্ৰায় 4 জনৰ। ইয়াৰে 3টা শিশু বুলি জানিব পৰা গৈছে। এটা ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা। পল্টন বজাৰৰ হোটেলৰ কৰ্মচাৰীৰ আত্মহত্যা। পল্টন বজাৰৰ হোটেল কেকেত কৰ্মচাৰীৰ আত্মহত্যা। হোটেলৰ ভিতৰতে দ্বিতীয় মহলাত আত্মহত্যা কৰ্মচাৰীজনৰ। আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম লতিফুৰ ৰহমান। হোটেলৰ মেনেজাৰ হিচাপে 17 বছৰ ধৰি কৰ্মৰত আছিল লতিফুৰ। মহানগৰী ইছলামপুৰৰ ভাড়াঘৰতে বাস কৰিছিল লতিফুৰ ৰহমানে।